তাৰ নাম হ'ল জগে দাস। তাৰপিছত ল'ৰাটো মানে বেমাৰ হৈ আছে। কি নাম ল'ৰাটো? ল'ৰাটো হ'ল আয়ুষ্মান দাস। কেইবছৰ হৈছে? এই 7 মাহ। 7 মাহ। ক'ত লৈছে? এইটো ফাৰ্ষ্টত লৈছিল লোৱাৰ আছামত। কি বেমাৰ কি তেওঁ? বেমাৰটো মানে পেচাবৰ ডিষ্টাৰ্ব হৈ কিনে এইবাৰ কিডনীটো মানে পেচাব নহ'লে তো কিডনীটো হেৰি পৰে, প্ৰেছাৰটো পৰে, কিডনীটো বোলে ফুলি আছে এতিয়া। সেইটো কাৰণে এতিয়া লোৱাৰ আছামত নি কিনে এইবাৰ আকৌ নেল জি এম চিত নি কিনে তাতে আকৌ মানে বেছি হৈ গ'ল। বেছি হোৱাতে আকৌ মানে সোণাপুৰত কিডনী হস্পিটেল লৈ গ'ল। এতিয়া ক'ত আছে? এতিয়া আকৌ তাৰে পৰা অপচন্দ কৰি আকৌ মানে হেৰিত জি এম চিত আনিল। পইচা নাই তাতে থাকিবৰ কাৰণে। এতিয়া কোনোবাই সহায় কৰিছে নেকি আপোনালোকক? সহায় কৰিছে আমাৰ বিধায়ক অৰুণ কুমাৰ দে 19,000 টকাটো দিছিল আৰু কি 19,000টো দিছে। দিয়াটো কৈছে যা এইটো লৈ যা, তাৰপিছত মই এইটো ট্ৰিটমেণ্টটো কৰি দিম বুলি কৈছিল। আৰু আমি মানে শুনা পাইছোঁ আমাৰ বিধায়ক অৰুণ কুমাৰ দে মানে ক'ত লৈ যাব লাগে, চেন্নাই কাৰণে ক'ত লৈ যাব লাগে, এইটো অলপ শুনা পাইছোঁ মানুহৰ মুখত। এইটো হেল্প কৰিব বুলি আমি শুনা পাইছোঁ। আমি শুনা পাইছোঁ মানে সোমাই আছে, কাৰণ বহুত মানুহে মানে স্কেনত পইচাটো সোমাই দি আছে। তাৰপিছত বিধায়কৰ হেৰিত আমি ধন্যবাদ জনাইছোঁ। আপোনাৰ নাম কি? 4 নং দলংগাৰ। আপোনাৰ কি হয়? মোৰ ভাগিন হয়। ভাগিনৰ ল'ৰা। ভাগিনৰ ল'ৰা। ভাগিনৰ নাম কি? জগে দাস। কিমান দিন হ'ল বেমাৰটো হৈছে? বেমাৰটো 4 মাহ ধৰি 5 মাহ মানে অলপ হৈ আছিলে। 4 মাহৰ মানে বেছি হৈ আছে। বহুত দিন পৰি 4 মাহ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছে। মাটি ভিটি যি আছিল সব বিক্ৰী কৰি শেষ। ৰাইজে সাহায্য তুলি দিছে আৰু বিভিন্নজনে স্কেনাৰত পইচা দি আছে। কিন্তু এতিয়া উন্নত মানৰ চিকিৎসাৰ প্ৰয়োজন। আমি অৰূপ কুমাৰ ছাৰক ডাঙৰীয়াক জনাওঁ যে উন্নত মানৰ চিকিৎসা কৰি ল'ৰাটোক সুস্থ কৰি দিয়ে, এইটোৱে আমাৰ কৃতজ্ঞতা থাকিল। সহায় কৰিছে, 19,000 টকা দিছে আৰু দিব বুলি শুনিছোঁ। উন্নত মানৰ চিকিৎসা কৰিব, ইয়াৰ কাৰণে বিধায়কক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিবিলাক ৰাইজসকলে স্কেনাৰত পইচা দি আছে সেইবিলাকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঘৰটো চাব একদম দুখীয়া ঘৰৰ ল'ৰা হয় আৰু একদম অৱস্থা পাতি নাই, কাম কৰি খায় বাহিৰত। এতিয়া জটিল ৰোগৰ আক্ৰান্ত হৈ আছে কাৰণে ক'তবা যাব পৰা নাই, চলিব পৰা নাই। এতিয়া অৰূপ কুমাৰ দে ডাঙৰীয়াক উন্নত মানৰ চিকিৎসাৰ কাৰণে অনুৰোধ কৰিছোঁ।